আজি বাইকখন লৈ আনোগে যাওঁ কিমান নহলে খোজকাঢ়ি যাবি পূজাত লাজহে পালো দেই বাইকখন থকা হলে ছোৱালী দুজনীমানকে পতিলেহেঁতেন এতিয়া ছোৱালীয়ে কেয়াকেও নাচালে ভাইটিহঁতকে লগ ধৰোগে সিহঁতকে লগত লৈ যাওঁ অকলে অকলে যাবলৈ বৰ হুমা লাগে নহয় हम बाप के पैसों पे नहीं उछलते कमाते हैं तो उड़ाते हैं आजी हम बाप के पैसों पे नहीं उछलते कमाते हैं तो उड़ाते हैं और हमसे दूरी बनाए रखना भाई साहब क्योंकि हम उन लड़कों में से आते हैं जिनके रिश्तेदार हमको पागल बताते हैं আইও এই দুটা কি হলো হিন্দী বলিয়া কুকুৰে কামুৰিলে নি মজা হল কি কৰিছা তোমালোক দুটাই तो गुलेसोदा আমি रील्स बनाई आছো इंस्टाग्राम रील्स টিকটক বনাই আছা মই বোলো আকৌ এই দুটা কি হল এনেকুৱা হিন্দী মাৰিছে হেৰি নহয় মোৰ লগত এফালে যাব লাগে পাৰিবানে যাব কলৈ মই মানে বাইক এখন আনিবলৈ যাওঁ বহুত দিনৰ পৰা ভাবি আছো নহয় আজি বোলো লৈ আহোঁগে পূজাত নহলে বহুত লাজ পালো ছোৱালীফে কেও নাচালে যাবা নে কি মোৰ লগত বাইক আনিবলৈ হে বাইক আনিবলৈ যায় মনে মনে চিঞৰি গোটেইখনকে জনাই নিদিবা আমি গীতাহে যাম মনে মনে কইটি কৰি যাবা নে কি যাম আকৌ কেলে নাযাম এতিয়া যাব নে কি এতিয়াই যাম ব'লা তোমালোক দুটা এডোখৰতে ৰ'বা মই খচকে ভিতৰৰ পৰা পইচা নোৱাটো লৈ আহোঁগে দেই পইচা 1 নোৱা ল'ব নি কি বাইক কিনিব বহুত দামী বাইক নে ইমানো দামী নহয় আৰু তাত দেখিবা নহয় ৰ'বা মই পইচাটো লৈ আহোঁগে কি বাইক কিনিব ঠিক নাই দেই গুলেশদাই হায়াবুছাকে লৈ ল'ব নি ঠিক নাই সেইখন যে নলয় আৰু 18 নে 20 লাখ টকা আহা 1 নোৱা লৈ ল'লো পইচা চাৰ্ট নিপিন্ধে নি হেই গাড়ী কিনিবলৈ গ'লে চাৰ্ট নিপিন্ধিলেও হ'ব ব'লা ঐ গুলেশ কলৈ যা ঐ এইজনক কওঁ জানো বাইক এখন কিনিবলৈ যাওঁ হে বাইক কিনিবলৈ যাওঁ লৈ আনোগে বোলো আজি এখন তই যা সোনকালে লৈ আনগে যা পাৰ্টি দিবি আকৌ দেই ৰাতিকেতো ঘৰলৈ গৈ আছো পাৰ্টি খাবলৈ পাৰ্টি কথা গম নাপাওঁ দেই কাইলৈ মানেহে হ'ব কি কাইলৈহে হ'ব আজিয়ে হ'ব যা সোনকালে আনগে যা মই একদম দাঁত চাত ব্ৰাছ কৰি পেটৰ পৰা খালী কৰি থৈছো যা আইও বেটুৱানী যা হাগি লগে যা ৰাতি গুলেশৰ ঘৰত পাৰ্টি খাবলৈ যাম যা হাগিব ধৰাই নাই কেনেকে হাগিম বলে হাগি লগে যা তই মুঠতে পেট খালী কৰ বৈ তোৰ নেলটোৰ গছক মাৰি থৈ গুলিয়াই পেলাম বৈ পেট খালী কৰ মুঠতে স্কুটি লেলে ৰে স্কুটি তৰা থৰালে দাদা স্কুটি বিকি আছে নি লাগিব নেকি আপোনাক কওক কেইখন পেকিং কৰি দিম আইও পেকিং কৰি দিব নালাগে আমাক স্কুটি নালাগে নহয় মোক বাইকহে লাগিছিলে বাইক লাগিছিলে আছে নহয় আপোনাক কি বাইক লাগিব এভৰিথিং বাইক আছে আপোনাৰ পালচাৰ আছে ভেস্পা আছে ইয়ামাহা আছে ব'লক দেখুৱাইছো এজন দোকানী আহা এয়া চাই লওক বাইক পালচাৰ 220 আছে এইফালে 150 আছে তাৰপৰা ডমিনাৰ 400 এইকেইখন নালাগে আৰু দেই গোটেই লৈ ঘুগুলা যাইলে নহয় 220 গোটেই গৌ ৰকম আছে গোটেই ৰাস্তাত 220 এইখন নালাগে দেই কমন বাইক একদম এইখন লৈ লওক তেতিয়াহ'লে ডমিনাৰ 400 আনকমন বাইক একদম মমকে টানি নিব 400 চিচি সেইখনো হে 400 চিচি কাৰণে ল'বলৈ ভয় বৰ ৰাওকে তেল খাব নহয় ইমান পইচা নাই অকণমান মিডিয়াম তেল খোৱাখন লাগে হয় নেকি ব'লক তেতিয়াহ'লে বেলেগ চাব সেইখন ভাল লাগিছে আকৌ ন ডমিনাৰখন তেল আকৌ বৰ বেছিকে খাব বুলি কৈছে নহয় ঘিন তেল নোখোৱা বাইকৰ ভাগি নেকিখন লওক এইকেইখনে তেল নাখায় নে কি এইকেইখন আপুনি চিনি পোৱা নাই নে এখন হৈছে গেলেমা এখন হৈছে স্প্লেণ্ডাৰ এই দুখন আপোনাৰ তেল ভৰাবলৈ দৰকাৰ নাই চেণ্টৰ বটলত তেল ভৰাই ফেচকে স্প্ৰে মাৰি দিয়ক 10 কিলোমিটাৰ 20 কিলোমিটাৰ গৈ থাকক এনেকুৱা কম খায় মানে আপুনি তেল ভৰাইছিলো নাই পাহৰি যাব বহুত গ্ৰাহক আহিছে একদম টেংকিত মামুৱাই ধৰি গৈছে তেল নভৰাওঁতে এনেকুৱাই দিন যায় মানে বছৰ তেল গুচি যায় নহয় ফুল টেংকি কৰিলে ক্ৰিছ নহয় বুলিলো কিন্তু মোক এইকেইখন নালাগে দেই বেলেগ বাইক দেখুৱাব ব'লক আপুনিয়ে কৈছিলেচোন তেল কমকে খোৱা লাগে বোলে মই মিডিয়াম খোৱাহে লাগে বুলি কৈছিলো ইমান কমকে খোৱা নালাগে নহয় ব'লক টেমুনা বেয়া কৰি পঠিয়াব দেই এইকেইখন চাওক দাদা KTM এফালে আছে RC 200 390 ডিউক আছে 125 200 250 390 কোনখন ল'ব বৰ লেপকে গাই দিলে ধৰিবই নোৱাৰিলো ল'ম বুলি কওকচোন শ্ল' মোচনত গাই দিম নহয় একদম ফেচিলিটি এফালৰ পৰা ভাইটি কেনেকুৱা দেখিছা এইকেইখন KTMটো ক'বই নালাগে ফেভৰেট বাইক আপুনি যোনখনে লয় সেইখনে পচন্দ হৈ যাব লৈ লওক এখনকে দামটো কিমান পৰিব একেবাৰে কম দামী কেইখন কওক কম চিচি কেইখন যদি এখন লয় RCখন 125 ল'ব 2 লাখ পৰিব ডিউকখন ল'ব লেংটামুৰীয়াখন সেইখন আপোনাৰ 1,80,000 পৰিব বৰ দামচোন 125 এনে 125ত কিমান 1 লাখ মানহে ল'ব লাগে 1,10,000 মান
KTM ইজ KTM কোৱা নাই জানো দাম বেছি বুলি ল'লে লওক নহ'লে বাদ দিয়ক সেই নেলাগে আহক 2 লাখ দি 125 বাইক নলওঁ বেলেগখন ল'ম আহক ব'লক আপোনাক এইখন লাগে ন মই গম পাওঁ নহয় সেইখন লৈ লওক ৰয়েল এনফিল্ড ক্লাছিক 350 একদম দুক 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 ডম্বৌ বজাই গৈ থাকক আইঅ ডম্বৌ নহ'লেও হ'ব নি এই ডম্বৌ কামেই নাই এখন ডম্বৌতকৈ ফাটিছে একদম মাত দিয়ে নহয় দুক 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 শিৱ আজিকালি ডম্বৌ পেলাই দিলে আজিকালি ৰয়েল এনফিল্ড লৈহে যায় দুক 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 ডম্বৌ বজাই কৃষ্ণ মাত কিন্তু খাটিচা দিয়ে দেই গোটেই কপি যায় একদম ঠিক ক'লা তুমি এই দেৱালী পাইছেহি নহয় বম ফটকা নিকিনিলেও হ'ব এইখনকে লৈ যাওক পুৰা এক্সেল দি ফুটাই দিব ৰাতি ধাম 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 ফুটে মানুহৰ কাণ চান বেটেল খাই যাব বম ফটকা নহ'লেও হয় হেই নেলাগে মোৰ ৰয়েল এনফিল্ড এনেকুৱা বাইক মই ভাল নাপাওঁ বেলেগ আৰু কি আছে দেখুৱাব ব'লক নহ'লে যাওঁগে নেযাব আহক আহক মোৰ লগত আহক এই কেলে চিন্তা কৰিছে এনেকুৱা গাড়ী ষ্টক আছে আপুনি হাগি যাব আহক এইকেইখন কি বাইক বৰ বেয়া হেবিচোন এইকেইখন আপুনি কেনেকেও নাচাব কেলে নাচাম মই পোনকে চাইছো এই দুখনৰ দাম কিমান আপুনি সেইটো গম পায় নাই নাপাওঁ নহয় কওক আকৌ এইখন হৈছে 85 লাখ ৰুপিয়া আৰু সেইখন হৈছে 20 লাখ ৰুপিয়া আইয়ক গৌণ্ড পক্ষী এইকেইখন বাইক নে ঘৰ ইমান দাম নে তো কাৱাছাকি নিনজা H2R হয় এক্সেল পকাই দিব আপোনাৰ জকা থাকি যাব মাংস পেশিয়াও চাল উৰি গৈ ক'ৰবাত পৰিবগে পুৰি নেঘৰা নেলাগেও এই দুখন ব'লক ব'লক ইয়াৰ পৰা যাওঁ বৰ বেলেগ হেভি গাড়ী এই দুখন ভাইটিহঁত একদম তুফানী ছুপাৰ বাইক একদম 4টা চিলিণ্ডাৰ উৰি যোৱা তুমি মৰমৰকে সেইখন হায়াবুছা নে কি ন মই দেখিছো মোবাইলত সেইখন হায়াবুছা আৰু এখন হৈছে কাৱাছাকি নিনজা এই বেলেগ কিবা চাব আহক ভাইটিহঁত আহা আহা এনেও এই দুখন কিনিব নোৱাৰা আহা এই দুখন চাওক দাদা ফাইনেল মাল এইখন হৈছে পালচাৰ RS 200 ৰেচিং স্পৰ্ট আৰু এইখন হৈছে NS 200 নেকেড স্পৰ্ট কোনখন লাগে চাই লওক এইবাৰহে পচন্দ হৈছে এইকেইখন এই 200cc ন দাম কিমান কিমান দুইখন 200 এইখন হ'ব 1,80,000 সেইখন হ'ব 1,60,000 দামটো কেলে কম বেছি দুইখনচোন 200cc দেখা নাই জানো সেইখনৰ কাপোৰ কানি বেছি সেইকাৰণে দামটো অলপ বেছি এইখন আকৌ লেংটামূৰীয়া নহয় দামটো কম কোনখন লাগে চাই লওক নিজে ভাইটিহঁত কোনখন পচন্দ হৈছে কোৱা ইয়াৰ ভিতৰতে এখন ল'ম আৰু চাই নাথাকো এইখন তোমালোকে দামীখনে পচন্দ কৰা মই গম পাওঁ নহয় কিন্তু এইখনৰ বহুত প্ৰব্লেম আছে দেখিবলৈ ভাল সেনেকে কোজা হৈ চলাওঁতে মোৰ ৰাজহাঁহ একদম পুৰা মেচা হৈ ভাগি যাব তেতিয়াহ'লে আপোনাৰ নিজৰ পচন্দখনকে লওক সেইখন NSখনকে দাদা এইখন ভালনে গাড়ীখন কি কথা কয় আপুনি আপোনাক মই বেয়া গাড়ী দিম নে এনেকুৱা টপ চেলিং বাইক দিছো 200cc পাৱাৰো পাব মাইলেজ পাব চব পাব একদম মজা বাইক লৈ লওক হয় নেকি এইখনকে চিলেক্ট কৰিছো তেতিয়া বঢ়িয়া বঢ়িয়া একদম ধুনীয়া চইচ দে আপোনাৰ এই 5,000 মান ডিছকাউণ্ট দি দিম হৈ যাব গাড়ী লৈ যাওক আজি এনেও আজিয়ে নিম বাৰু এই কাগজ পত্ৰ কি কৰিব লাগিব কাগজ পত্ৰ আহক মোৰ লগত অফিচলৈ চব দেখুৱাই দিম নহয় পইচাও দিব চহী মাৰিব লাগিব 2 কেজি 3 কেজি মান আপোনাক আজি চহী মই হগুৱাই পঠিয়াম আহক আইয়ক কৃষ্ণ ভাইটিহঁত তোমালোক দুটা বাইকখন ৰখি থাকা দেই মই পইচাটো দি চাইন টাইন মাৰি আহোঁগৈ তাৰপৰা একদম 3টা উঠি গৈ থাকিম আৰু নিউ বাইক লৈ অ'কে যাওক তেন্তে বন্ধুসকল ভিডিঅ'টো আজি ইমানতে সমাপ্ত মাৰিছোঁ যদি চাই ভাল পালে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই এতিয়া আমি নিউ বাইক লৈ ঘৰলৈ যাম বাই বাই